নমস্কাৰ সকলোকে আৰু মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি একদম ৰাতিপুৱাই ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিছোঁ। টাইমটো আপোনালোকক দেখাই দিছোঁ। এয়া 8টালৈ 5 মিনিট চাওক, একদম সোনকালে এতিয়া ৰেডি হৈ গৈছোঁ। ৰেডি হোৱা নাই মানে গা চা ধুইহে ৰেডি হৈছোঁ। এতিয়া কাপোৰ পিন্ধিবলৈ বাকী আছে। ক'ত যাম আপোনালোকক কৈ দিছোঁ এইখিনিতে। আজি আমাৰ সখীৰ এংগেজমেণ্ট হয় আৰু তালৈ যাবলৈ সোনকালে ৰেডি হৈছোঁ, কাৰণ এটা সময় থাকে 12টা বজাৰ আগতেই ৰিং পিন্ধাব লাগে। সেইকাৰণে সোনকালে চবকে কৈ দিছে যে ৰেডি হোৱা সকলো, আৰু আমিও সেইকাৰণে টাইমটো মেইনটেইন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ৰেডি হ'বলৈ লৈছোঁ। ৰেডি হোৱাৰ আগতেতো আৰু ব্লগ যোনে বনায় বা ইউটিউব যাৰ আছে তেওঁলোকে আৰুতো ভিডিঅ' এটা নকৰাকৈ যেন থাকিব পাৰিব। মই ভাবিছোঁ এটা মেমৰি থাকি যাব ব্লগটো মই যদি বনাই থওঁ, তেওঁলোকেও ভাল পাব আৰু মোৰো ভাল লাগিব। আৰু বলকচোন মই দেখুৱাই গৈ থাকিম আপোনালোকক, আৰু লগতে এইখিনিতে কৈ থওঁ যে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই, আৰু লগতে লাইক আৰু কমেণ্ট কৰিব। মই ইয়াৰ ৰেডি হৈ গ'লোঁ আৰু ৰেডি হৈছোঁ। ইমান গৰম আজি। এইযোৰ কাপোৰ পিন্ধিছোঁ অকণমান লাইট কালাৰত, এইযোৰ জোৰোণত পিন্ধিছিলোঁ মই মোৰ বিয়াৰ, আৰু এদিনো পিন্ধিছোঁ, এখন বিয়া খাইছোঁ আৰু আজিও পিন্ধি লৈছোঁ। পাটৰ কাপোৰবোৰ তেনেকৈ পিন্ধা নহয় যে জেনেৰেলি থাকিয়ে যায়, কিন্তু এয়া পিন্ধিছোঁ আৰু একদম চিম্পল। এইটো মোৰ জোৰোণতে দিছিলে গহনাটো, এইটো পিন্ধিছোঁ চিতাহাৰটো, আৰু ইয়াৰ লগৰে হয় ছেটটো, আৰু ইয়াৰ অকণমান খাৰু চাৰু পিন্ধি লৈছোঁ। আৰু বোৱাৰী যেতিয়া অকণমানতো এইবিলাক পিন্ধিবই লাগিব, কিন্তু গৰমত ইমান বিশেষ একো কৰিব পৰা নাই। মেকআপ বুলি ক'বই নোৱাৰি, অকণমান ফাউণ্ডেশ্যন আৰু আইলাইনাৰ এনেকৈ কাজল লিপষ্টিকে লগাইছোঁ, ব্লাছ অকণমান। বাকী ক'ব মোক কেনেকুৱা লাগিছে। ফাইনেল লুক বুলিয়ে কৈছোঁ, আৰু লুকনো কি ক'ম আৰু এনেইহে নৰ্মেলি। আৰু চুলিখিনি কি কৰোঁ ভাবিয়ে পোৱা নাই, ইমান গৰম মানে মেলোনে বান্ধিয়ে দিম চাগে, কিন্তু এতিয়া অকণ মেলি লৈছোঁ। আৰু বাকী বলক, আমি ওলাই মেলি ৰাস্তাত ৰখি আছোঁহি, আৰু আহি আছে দৰা গাড়ী বুলিয়ে কৈছোঁ, আৰু তেওঁলোক আহি আছে। তাকে ভিডিঅ' কৰোঁ অকণমান, তেওঁলোককো দেখুৱাম। দৰাৰ গাড়ী আহি আছে লাইন বাই লাইন, সকলো দেখাই গৈছোঁ। এয়া পোৱালি চল, আমিও যাওঁ এতিয়া। আৰু আমি আহি পালোঁহি কইনা ঘৰ, আৰু এয়া প্ৰথমতে নিয়মখিনি কৰে যে সেইটো সময়ত আমি নাপালোঁহি একচুৱেলি, আৰু সেইখন আপোনালোকক দেখুৱাব নোৱাৰিলোঁ সেইকাৰণে। দৰা একদম ৰেডি। আৰু এয়া কইনা আমাৰ মৰমৰ, আৰু এয়া নিয়মবোৰ আৰম্ভ কৰিবলৈ লৈছে, কাৰণ 12টা বজাৰ আগতেই সোনকালে সকলোবোৰ হৈ যাব লাগিব। সেইকাৰণে সোনকালে সেই খৰধৰকৈ অকণমান নিয়মখিনি কৰা হৈছে। আৰু এয়া হৈছে দৰাৰ বায়েক, আৰু এয়া দৰাও বহিলেহি কাষতে। মই অকণমান নিয়মবোৰ দেখুৱাই যাম আপোনালোকক। আহি দিয়ক, ফটো মাৰি আছে। শুনাই নাই। ৰিং এক্সচেঞ্জৰ টাইমত মানে ভিডিঅ' কৰিব ভালকৈ নোৱাৰিলোঁ ওচৰৰ পৰা, কাৰণ ফটোগ্ৰাফাৰে লৈ আছিল ন ফটোজ ভিডিঅ', সেইকাৰণে ভাল নালাগিলে ইমান ওচৰত গৈ পিনি ডিষ্টাৰ্ব কৰিবলৈ। অলপমান এনেকৈ দেখুৱাইছোঁ আৰু আপোনালোকক। আৰু কেক কাটিলে তাৰপিছত
চান্সতে কেমেৰাত ফটো দুখনমান তুলি ল'লোঁ দৰা কইনাৰ লগত আৰু এয়া সকলোবোৰ বৌয়ে হয় ময়ো তেখেতলোকক চিনি পাওঁ আগৰ পৰাই তেওঁলোককো লগ পাই বহুত ভাল লাগিলে দৰা বাইক কি ধুনীয়াকে মেহেন্দিটো বৰ ধুনীয়া ধৰিছে দেখোন আৰু ভিন্দুৱে বহুত ভাল পাই যেন লাগিছে হা তাকে ভিন্দুৱেহে জানে আৰু ভিডিঅ' নাই দেখা নহয় ফটো সেশন চলিছে হাই এটা দি দেৱা ভাল লাগিছে হ'ব চাই দিয়ক আমি ভেজ পাৰ্টি ন কেনেকুৱা লাগিছে আজি ফিলিং এতিয়াতো যথেষ্ট গৰম উঠিছে এনেই ভাল লাগিছিলে ধুনীয়া লাগিছে আমাৰ কইনাক ইয়াত চাব চবে বাই বাই আৰু আপোনালোকক এজন ব্যক্তিক চিনাকি কৰাই দিওঁ ব্যক্তি মানে মোৰ বিয়াত এখেতে ফটো মাৰিছিলে আৰু ৰক্তিম বৰা হয় তেখেতৰ নাম আৰু আপোনালোকে ইনষ্টা আৰু ফেচবুকত ৰক্তিম বৰা বুলিয়ে পাব ৰক্তিম বৰা ফটোগ্ৰাফী আৰু বহুত ভাল ফটো মাৰে আজি আমাৰ সখীৰ এংগেজমেণ্টতো তেওঁ ফটো মাৰিবলৈ আহিছে আৰু ফটো ভিডিঅ' তেখেতে কৰিছে আৰু লগতে আৰু দুজন আছে আপোনাৰ নামটো কৈ দিয়ক ৰোজদীপ আৰু এই ভাইটিটোৰ নাম উদয় শংকৰ আৰু এই ৰক্তিম আৰু লাষ্টত বা আৰু ভিন্দুহেঁতে ভাত খাই আছিলে লগতে দৰা কইনা তেখেতলোকক বাই বাই দি আমি ঘৰলৈ আহিলোঁ কাৰণ সকলো টায়াৰ্ড হৈ গৈছিলে বহুত গৰম আছিলে সেইদিনাখনি মানে কালি মই ভিডিঅ'টো আজি আপলোড কৰিছোঁ আৰু এয়াই আছিলে আমাৰ সখীৰ এংগেজমেণ্টৰ ভ্লগ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰি দিব অন্য এটা ভ্লগত আকৌ লগ পাম বা